নমস্কাৰ মই সঞ্জয় বড়ো সেন্ট্ৰেল এক্সিকিউটিভ মেম্বাৰ বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন আজি এই ভিডিঅ'ৰ উদ্দেশ্যটো হ'ল যোৱাকালি বা আজি মই এক্সেক্টলি এইটো কালেক্ট কৰিব নাপালো যে নহওক এটা ডিবেটত NKTV নিউজত আৰু ঢেকিয়াজুলি গহপুৰ অঞ্চলৰ ৰাইজে এইটো কথাক লৈ বহুত শংকিত হৈ আছে আৰু আমাক বাৰম্বাৰ সেইটো বিষয় লৈ জনাইছে এটোৰ কাৰণে এই ভিডিঅ'টো সমগ্ৰ অসম ৰাইজবাসীলৈ প্ৰস্তুত কৰা সিদ্ধান্তটো লৈছো বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন বনচুৰ ফালৰ পৰা আমি জানো কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলনত বহুকেইটাহে নিজৰ প্ৰাণ ত্যাগ কৰিব লগা হৈছিল আমাৰ ভাৰত দেশক উদ্ধাৰ কৰাৰ বাবে ব্ৰিটিছ আইনৰ পৰা সো ইটোক লৈ আৰু নতুনকৈ আলোচনা কৰিব লগা একো নাই কথাটো কি আপোনালোকে হয়তো বুজিব পৰা নাই মই তো লাহেকে এই ভিডিঅ'ৰ যোগেদি আপোনালোকক সম্পূৰ্ণ কথাটো বুজাই যাম কথা হৈছে এটা পথ নামাকৰণক লৈ যেটো কন্ট্ৰভাৰ্চিয়েল সিদ্ধান্ত বুলি আমি ভাবিছো আৰু শংকিত হ'বলগীয়াও হৈছে যেহেতু এই একেটা মাহতে আমি এনেকে বহুত হ'ব নালাগা ঘটনাবিলাক ঘটি আছে যেহেতু আমাৰ মাজত বড়ো ৰাইজ সমাজত এটো বহুত চিন্তনীয় বিষয় হৈ পৰিছে যোৱাবাৰ অসম বিধানসভাক শুদ্ধ কৰিব লাগে পিউৰিফিকেশ্যনৰ কথা ওলাইছিলে কামাখ্যা মন্দিৰৰ পৰা হলি ওয়াটাৰ শুদ্ধ পানী লৈ ফেলাই পিউৰিফিকেশ্যন কৰাৰ কথা বহুত ডিবেট হৈ গল যে নহওক আকৌ আজিৰ পৰা 3 দিন আগত অসম বিধানসভাত আসাম লেজিসলেটিভ এছেম্বলিৰ লগৰ পৰা বড়ো ভাষা উলাই দিয়াৰ বাতৰিত প্ৰচাৰ হোৱা আমি শুনিছো যাৰ ফলত কিছু ভুল আন্ডাৰষ্টেণ্ডিং হৈ গল উদ্দেশ্যটো কাৰোবা ভাষা জাতি ধৰ্ম লৈ ঘৃণা কৰা বা অপমান কৰা নাছিলে এটো স্পষ্ট আছিল যে ভাৰতৰ সংবিধান 8 শিডিউলত মৰ্যাদা প্ৰাপ্ত হোৱা ভাষাক ভূমিপুত্ৰ বুলি যাক বাৰম্বাৰ কৈছে তেনেহলে এই ভূমিপুত্ৰ ভাষাক লৈ কিয় ইমান বিতৰ্ক কৰিব লগা আছিল বা লগৰ পৰা আঁতৰাই থবলৈ সিদ্ধান্ত ল'ব লগা আছিল বাৰু এটো যেন হওক এটো হৈ গল কিন্তু আজি আকৌ নতুন এটা কন্ট্ৰভাৰ্চিয়েল এটা প্ৰচাৰ আমি শুনিবলৈ পাইছো NKTV তো মই চালো কথাটো সঁচাকৈ বহুত সিৰিয়াস কুইট ইণ্ডিয়া মুভমেণ্টত ৰতন কছাৰী একেতে স্বচ্ছসেৱক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ হৈ কাম কৰিছিল ঢেকিয়াজুলিলৈ মাৰ্চ কৰি যাওঁতে যাত্ৰা কৰি গৈছিল ভাৰত ত্যাগ আন্দোলনৰ হৈ 28 মই মাহটো এক্সেক্টলি কালেক্ট কৰিব পাহৰিছো 1942 চনত তেখেতে মাৰ্টিয়াৰ হ'ব লগা হৈছিল শহীদ হৈছিল উদ্দেশ্যটো হ'ল ব্ৰিটিছৰ ফ্লেগটো নমুৱাই আমাৰ এই সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পতাকা তাতে পোষ্ট কৰিবলৈ টাৰ্গেট আছিল এই সময়ত তেখেতে ইনজুৰ্ড এজন মহিলাক বাচাব যাওঁতে নিজে গুলি খাই শহীদ হ'ব লগা হৈছিল ব্ৰিটিছ পুলিচৰ হাতৰ পৰা আনফালে আছে Indian politician, great educationist, parliamentarian, Shyam Prasad Mukherjee.
দুয়োটা ব্যক্তিয়ে নিজৰ নিজৰ এটা ডাঙৰ পৰিচয় আছে আমি ইয়াত মাজত কোনো বিশেষ কথা ক'বলৈ নাযাওঁ কিন্তু ইয়াৰ আঁৰত কোনে এনেকুৱা সিদ্ধান্তটো ললে মই নাভাবো তেখেতে সঁচাকৈ সমাজখন কোন দিগত লৈ যাই আছে এটো আমাৰ সন্দেহজনক হৈছে আৰু যে ধৰণে টাৰ্গেট কৰিছে আৰু সিচুৱেশন বিলাক যেনেকে এটাৰ পৰা এটা এটাই জাতিৰ ওপৰত প্ৰহাৰ কৰা যেন লাগিছে এটো মনত অলপ আঘাত দিছে যাৰ কাৰণে এটো কথাটো ইগনোৰ কৰি থোৱা নহয় কিয় হৈছে কিয় হোৱা নাই এটো বিষয় লৈ আমি বুজিবলৈ চেষ্টা কৰি আছো বাট এটা কথা স্পষ্ট যে কুইট ইণ্ডিয়া মুভমেন্টটো অকল কোনবা জাতিৰ কাৰণে নাছিলে এটো পুৰা দেশৰ কাৰণে এটা আন্দোলন আছিলে যত আমাৰ কমপ্লিট এডমিনিষ্ট্ৰেটিভ সিস্টেমটো আন দেশৰ হাতত আছিলে যাৰ ফলত আমাৰ সাধাৰণ ৰাইজে ভলান্টাৰিলি স্বেচ্ছাসেৱক হিচাপে বিভিন্ন অৰ্গানাইজেশ্যনত লগ লাগি কাম কৰিছিল নিজৰ প্ৰাণ ত্যাগ কৰিছিল আমি হেবোৰ সহজত পাহৰিব নালাগে এটো আমি জনাব বিচাৰিছো আৰু বড়ো জনগোষ্ঠীৰ হৈ তেখেত এজন শহীদ হিচাপে ভাৰতীয় শহীদ হিচাপে নিজৰ প্ৰাণ ত্যাগ কৰিছিল একমাত্ৰ উদ্দেশ্য আছিল ভাৰত দেশটো আজাদ হোৱাটো বিচাৰিছিল সন্মান সহকাৰে তেখেতক 1986 চনত এটা পদ তেখেতৰ নামত নামকৰণ কৰিছিল কিটো লৈ মই আজি চৰ্চা কৰিবলৈ এই ভিডিওটো প্ৰস্তুত কৰিছে বিশেষ ক'বলগীয়া নাই বাট দুখ লাগিছে কন্ট্ৰভাৰ্চিয়েল হ'ব নালাগে বুলি মই ভাবো তৰ্ক বিতৰ্ক হ'বলগীয়াও নাই কিন্তু ইয়াৰ বেকিংত কোনি আছে বা কিয় কৰিছে কি চিন্তা লৈ কৰিছে আবেগিক হ'ব বুলি জানে যদি কৰিব লগাই আছিল 1986 চনত যদি নামকৰণ হোৱাৰ আগতে যদি কৰিলে হয়হেতেন আমাৰ ক'বলগীয়া নাছিল বাট আনফৰচুনেটলি এতিয়া আমি ক'বলগীয়া বাধ্য ৰতন কছাৰী এটা অসমৰ গৌৰৱ আছিল এজন গৌৰৱ আছিল আনফালে শ্যাম প্ৰসাদ মুখাৰ্জীও এজন আমাৰ দেশৰ গৌৰৱ দুয়োটা ব্যক্তি মই যেটা আগত কৈছিলো দুয়োটা ব্যক্তি নিজৰ এটা বহুত গ্ৰেট আইডেন্টিটি আছে এটো আমি সকলোৱে অৱগত হ'ব লাগে ইয়াত বেংগলী আৰু বড়োৰ মাজত যেন কিবা ক্লেশ কৰি দিয়াৰ পৰিকল্পনা আছে নেকি বুলি আমাৰ সন্দেহ হৈছে আৰু কাকবা সাপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছে নেকি এনেকৈ আমাৰ সন্দেহ হৈছে বড়ো ন্যাশনাল ষ্টুডেন্ট ইউনিয়নে ইয়াক লৈ বহুত চিন্তা কৰিছে যে এনেকে পৰিকল্পনা বা এনেকে সিদ্ধান্তবোৰ কোনে লয় বা কেনেকৈ ল'ব পাৰিছে ইমান সহজত এটো ক'ব লাগিব যেহেতু আমি জানো ব্ৰিটিছ যেতিয়া আমাৰ ভাৰতত আমাৰ অসমত শাসন কৰিছিল তেখেতৰ উদ্দেশ্য এটাই আছিল কলোনাইজেশ্যন এস্টাবলিশ কৰা না আমি এটো ক'ব লাগিব ব্ৰিটিছে কলোনাইজেশ্যন যে এস্টাবলিশ কৰিছিল সেই বেমাৰীৰ সিম্পটমটো আজি আমাৰ মাজত আকৌ নতুনকৈ উৎপন্ন হৈছে নেকি কোনিবা আমাৰ মাজত বিভাজন কৰিবলৈ চেষ্টা কৰি আছে নেকি আমাক দুৰ্বল কৰিবলৈ চেষ্টা কৰিছে নেকি তো এনেকে বহুত প্ৰশ্ন
আহি আছে ইয়াৰ কাৰণে ৰাইজক এটাই আহ্বান কৰিছো যাহাতে এই নামাকৰণক লৈ ভুল বুজাবুজি নকৰে আৰু চৰকাৰকো এটোৱে অনুৰোধ জনাইছো যাহাতে ৰতন কছাৰী কোন আছিলে সকলোৱে অৱগত ৰতন কছাৰী তেখেতৰ নামত যে পথ নামাকৰণ হৈ থকা আছিলে আজিলৈকে সেইটো এজ ইট ইজ ভাল থাকিব লাগে বুলি আমি বনচু ফালৰ পৰা এটো আহ্বান জনাইছো আনফালে গভৰ্ণমেণ্টে অসম চৰকাৰে নিশ্চয় গ্ৰেট এডুকেশনিষ্ট পাৰ্লিমেণ্টেৰিয়ান শ্যাম প্ৰসাদ মুখাৰ্জী তেখেতৰ সন্মান জনোৱাৰ কাৰণে তেখেতৰ কাৰণেও কিছু কিবা এটা অল্টাৰনেটিভ বিচাৰিব বুলি আমি এইখিনি চৰকাৰৰ আহ্বান জনাইছো আৰু শেষত মই এটাই কথা ক'ব বিচাৰিছো ইয়াত কোনো ভুল বুজাবুজি হ'বলগীয়া নাই মই স্পষ্টকৈ কৈছো যে এইটো ৰতন কছাৰী এজন অসমৰ প্ৰাইড হয় আৰু আমাৰ বড়ো জাতিৰো এজন প্ৰাইড আমি ইয়াক লৈ গৌৰৱ কৰো আৰু তেখেতৰ নামত যে পথ নামাকৰণ হৈ আছিলে এইটো এজ ইট ইজ থাকিলে আমি সঁচাকৈ বহুত আনন্দিত হ'ম আৰু আমাৰ মাজত যাহাতে আৰু বেলেগ আবেগিক হৈ পৰিস্থিতিবিলাক অনিয়ন্ত্ৰণ নহয় হেতুৱে আমি কামনা কৰিছো আৰু আহ্বান জনাইছো যাহাতে আমাৰ দুটা জাতিৰ মাজত কোনো ক্লেশ নহয় যেন ফিউচাৰত আৰু গভৰ্ণমেণ্টে ইয়াক লৈ অলপ সিৰিয়াসলি ইয়াক কনসাৰ্ণত লৈ ৰতন কছাৰী নামত যে পথ এটো এজ ইট ইজ ভাল থাকিব লাগে আৰু লগতে ইণ্ডিয়ান পলিটিচিয়ান গ্ৰেট এডুকেশনিষ্ট শ্যাম প্ৰসাদ মুখাৰ্জী ফাউণ্ডাৰ অফ প্ৰিডেচৰ অফ ভাৰতীয় জনতা সংঘ at present Bharatiya Janata Party শ্যাম প্ৰসাদ মুখাৰ্জী তেখেতৰ নামতো পথ নামাকৰণ অল্টাৰনেটিভ বিচাৰি কৰি দিয়ে হেতুৱে আমি গভৰ্ণমেণ্টৰ আহ্বান জনাইছো ধন্যবাদ